এয়া অমিতাভ আহিছে ভোগালী বিহু বুলি বাইদেৱে বাইদেউ এয়া মাতিছে নাৰিকল কাটি আছে নাৰিকল গুচাই আছে এয়া নয়নেও একে সকলো নাৰিকল কাটি চাওঁচোন বেলেগে বাকী মানুহবোৰে কি কৰি আছে এইফালে চনম্বা আৰু প্ৰমিলাই নাৰিকল বাকলি গুচাই আছে সকলোকে সুখে থাকি আমি ইয়াত পিঠা বনাব লৈছোঁ সকলো মিলি পেলাই আপোনালোকে খাব নহয় আপোনালোকে খাব আমাৰ কাৰণে চাহ বাকিছে আৰু ইয়াতে পিঠা আছে পিঠাই ওপৰলৈকে আছিলে বোলে এই বিহু হোৱাই নাই এই শেষে হ'লেই আকৌ বনাব আজি এইয়া পিঠা ওপৰলৈকে আছিলে পিঠা কিন্তু খাই শেষে কৰিলে এতিয়া আজি আকৌ বনাব লাগিব পিঠা আমাৰ ৰাতুলে ঢেকি দিলেগৈ পিঠা খুন্দি আছে ৰাতুলে নমস্কাৰ উৰুকা ৰাতি খানা আমাৰ মুনে কাটি আছে চব্জি এতিয়া মুনে কাটি আছে মূলা আৰু হাঁহ সৰু আলু কাটি আছে একদম কাটি আৰম্ভ কৰিছে আমাৰ সেই নয়নাই সেই চুকত সোমাই আছে নাৰিকল আছে তাৰপৰা আমাৰ তিলৰ পিঠা কাৰণে হাজৰিকাই এইটো কাটি আছে মূৰ্তিয়ে ধেমালি গৈছে মূৰ্তি উলিয়াই আছে কিবা বুলি এয়া পমিলা মনে মনে কাটি আছে দেখিছে অমিতা হাঁহৰ লগত নকলে কোমোৰা ভাল পায় কিন্তু আমি আকৌ অমিতা ভাল পাওঁ হাঁহৰ লগত হাঁহে অমিতা খাই চাবচোন একে ডকচি মজা লাগিব পিঠা বনাইছোঁ আলু পাহৰ হাঁহৰ মাংস বনাই আছোঁ একেবাৰে খানা পুৰা গৰম ভোগালী বিহু বুলি চাগে সকলোৱে খুব আনন্দ কৰিছে আনন্দ কৰক সকলোৱে আমি থিয়েটাৰ থকাৰ কাৰণে ভালদৰে ভোগালী বিহু উদযাপন কৰিব পৰা নাই যদিও লগে ভাগে ভাত সাজ খালোঁ আৰু এতিয়া নাটক কৰিবলৈ সাজু হৈছোঁ নাটক কৰিবই লাগিব থিয়েটাৰত আছোঁ যিহেতু সকলোকে ভোগালী বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ।